দিছে এইটো দেখিছেনে জয় জুবিন দা মানে জয় অসম লিখা আছে আৰু ষ্টিকাৰটো ক'ত লগাম তাকে ভাবি আছোঁ এইখিনি লগাই দিওঁ নেকি 20 টকা পাইছোঁহে আৰু মোৰ 10 টকা ঘাটি লাগিব। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ নিউ ব্লগছ। আৰু আজি হৈছে বৃহস্পতিবাৰ। আজি মানে আপুনি মানে জেগাত আজি ইমান মানুহ চানুহ নাই আৰু মই এতিয়া আছোঁ আপোনাৰ দাদা এজনৰ দোকানত। এইজনে আপোনাৰ একদম চব মানে বাইক চাইক পুৰা একদম ভাল কৰে, মানে এইজনে ভাল আৰু। আজিতো বৃহস্পতিবাৰ, এতিয়ালৈকে পাইছোঁ মাত্ৰ আপোনাৰ 20 টকা এটা। আৰু এইজনে চব মানে ৰেঞ্জডাল লগালেই 100-200 টকা একদম পাই যায়। ভাবিছোঁ এনেকুৱা দোকান এখনকে মানে খোলোঁ নেকি, এনেকুৱা টায়াৰ দোকান এখনকে খোলোঁ নেকি, আৰু মানে তেতিয়াই চাগে লাভ হ'ব। আৰু এইফালে চাওঁ অকণমান পৰিৱেশ এটা দেখাই দিছোঁ, মানে ডেগা চাৰিআলিৰ পৰা অকণমান আঁতৰত ৰৈ আছোঁ। আৰু ওচৰতে ৰৈ আছে, সেই ওচৰতে আছে এখন হোটেল, মানে মই তাতে আপোনাৰ চাহ এটা খাওঁ, মানে চাহ ৰুটি আপোনাৰ 20 টকা লয়, সেইখনতে খাওঁ। মই বাৰু অলপ পিছত দেখাম। আৰু আজি দাদাজনে ইনকাম কৰিলে এতিয়ালৈকে, কিন্তু মোৰ এতিয়ালৈকে 20 টকা হ'লেও কৈছে যে মোক একাপ চাহ খুৱাম। বোলো হ'ব, খাই দিয়ক, উপায় নাই। কেনে মানে আপোনাক খুৱাই দিবলগীয়া হৈছে। 20 টকা পাইছোঁহে আৰু মোৰ 10 টকা ঘাটি লাগিব। চাওঁচোন কি হয় বাৰু। ঠিক আছে, মানে চাওক, আপোনাৰ দাদাজনক মানে চাহ খুৱাম বুলি কৈছিলোঁহে, আৰু চাহ খুৱাম বুলি ক'লতে মোক একদম ধুনীয়া ষ্টিকাৰ এটা দিছে। সেইটো দেখিছেনে জয় জুবিন দা মানে জয় অসম লিখা আছে। আৰু ষ্টিকাৰটো ক'ত লগাম তাকে ভাবি আছোঁ এইখিনি লগাই দিওঁ নেকি, আপোনাৰ ইয়াতে লগাই দিওঁ নেকি। ইয়াত লগালে অকণমান দেখিবলৈ মানে ভাল হ'ব। এইখিনি লগাই দিওঁ ন। চাওক, এইটো ষ্টিকাৰ লগাই দিলোঁ। আচলতে দাদাজনক মই মানে চাহ খাম বুলি কৈছিলোঁ, ষ্টিকাৰে দি দিলে। কেনেকুৱা লাগিছে ষ্টিকাৰটো দি? কেনেকুৱা লাগিছে? অঁ, মানে সিমানেই মৰম আছে একদম। মানে চাহ কাপ খাম বুলি কৈছিলোঁ, তাৰপিছত ষ্টিকাৰ আহি গ'ল। এইটো আচলতে সেইটোৱে কথা আৰু আপোনাৰ মানে মনৰ কথা। বন্ধুসকল, চাহ তাহ খাই আহিছিলোঁ আপোনাৰ মানে কলগুৰিলৈ, আৰু এইফালে পেচেঞ্জাৰ মাত্ৰ এজনে পালোঁ আৰু পোৱা নাই। কাৰণ আজি আপোনাৰ বৃহস্পতিবাৰ, মই আগতে কৈছোঁ জেগাত মানে দোকান চোকান মানে বন্ধ থাকে। আৰু এইটো চাওক ৰাস্তা দৃশ্যটো, মানুহ চানুহ নাই। এনেকৈ হ'লে আচলতে কেনেকৈ চলিম তাকে মানে মাথা চাথা গৰম হৈছে। এইফালে ষ্টলমেণ্টো দিবলৈ আপোনাৰ পালেহি। আৰু আজিকালি মানে কথা এটা হ'ল, বহুত আপোনাৰ মানে গাড়ী হৈ গ'ল ন, সেইকাৰণে মানুহ দুই এটা ওলায়, আৰু গাড়ীবিলাকৰ সংখ্যাটো অলপ বহুত বেছি, সেইকাৰণে মানে মানুহ চানুহ পোৱা নাই। চাওঁচোন কি হয়। আৰু এতিয়া আপোনাৰ 1টা বাজিব হ'ল, আৰু 2 ঘণ্টামান থাকোঁ। 200 টকা এটাও এতিয়ালৈকে হোৱা নাই। আজি বজাৰ মানে একেবাৰে বেয়া হ'ব। ঘৰলৈ নাই কমেও 500 টকা এটা লৈ যাব পাৰিলে মানে অলপ হেৰি লাগে আৰু ভাল লাগে। বন্ধুসকল, এতিয়া আহিছোঁ ঘৰলৈ, আৰু পাইছোঁহি আমাৰ ঘৰৰ ওচৰত। ঘৰলৈ আৰু আপোনাৰ প্ৰায় 5 কিলোমিটাৰমান আছে। একেবাৰে বজাৰ বেয়া। লাওভগাৰ পৰা আপোনাৰ মিঠাই লৈ আহিলোঁ আপোনাৰ বিকাশৰ হোটেলৰ পৰা। তাত মানে আপোনাৰ মানে মিঠাইখিনি বহুত ভাল দিয়ে, আৰু তাৰো হোটেলখন পৰা দিন মই দেখাম। এতিয়া গৈ আছোঁ আপোনাৰ ঘৰলৈ। আৰু কালি আপুনি এই বস্তু লগালে, চাওকচোন কেনেকুৱা লাগিছে ক'ব। এইটো মানে এটা চেণ্ট হয়, আৰু মানে গাড়ীত একদম পূৰা মানে ধুনীয়া ধুনীয়া মানে গোন্ধাই থাকে। মানুহে উঠিবলৈ মানে অলপ মানে ভাল পায় আৰু। তাকে এতিয়া আহি আছোঁ গড়, আৰু এতিয়া প্ৰায় 1:30মান বাজিছে। অকণমান চাৰ্জত দিমগৈ। এতিয়া মানে মানুহ চানুহ নাই, ইমান ঘূৰিছোঁ একদম মানুহ চানুহ পোৱা নাই। সেইকাৰণে ঘৰলৈ ঘূৰি আহিলোঁ। আজি একেবাৰে একদম মানে বজাৰ বেয়া, মানে বজাৰ বন্ধ। আজি প্ৰায় মই 2 বছৰ গাড়ী চলালোঁ, কিন্তু আজি নিচিনা আচলতে মানে বজাৰ হোৱা নাই। কেতিয়াবা মোৰ মানে আপোনাৰ ভাড়া ওলাই যায়, কিন্তু আজি মানে এইটো নাই। সেইকাৰণে ভাবিলোঁ ঘৰলৈকে যাওঁ, গাড়ীখন অকণমান চাৰ্জত দি পেলাই নি আকৌ পিছবেলা ওলাই আহিম। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল, ঘৰ আহি পালোহি, আৰু গাড়ীখন এইফালে চাৰ্জত দি থোৱা আছে। আৰু এইখন হৈছে আমাৰ ফুলনি বাগিচা। এইফালে কিবা কিবি মেলি থোৱা আছে, তাত আপোনালোকে মন নকৰিব। আৰু এইটো ঘৰ আমাৰ আগৰ মানে পুৰণা ঘৰটো আছিলে। আগতে আমি এইটো ঘৰতে আছিলোঁ। এতিয়া আপোনাৰ সেই ঘৰটো হ'ল, আৰু গাটো বহুতে বেয়া একদম। মানে পাছবেলা ওলাই যাবলৈ মন যোৱা নাই। আগবেলা আপোনাৰ ইমান মানে পইচাও নাপালোঁ, সেইকাৰণে পিছবেলা অকণমান সোনকালে ওলাই যাব লাগিব। এতিয়া গাটো ধুম, তাৰপিছত মানে ভাত ল'ম, খাম, খাই পেলাই আৰু যাম। আৰু এইটো আমাৰ গোহালি ঘৰ, চাওক
দেখিবলৈ পাইছে এইটো বহুত দিনৰ মানে আপোনাৰ গোহালি ঘৰ আৰু এইটো ওচৰতে আছে আপোনাৰ খেৰ ঘৰটো মানে আমাৰ মাটি বেছি নাই আপোনাৰ মানে ধান খেতি বেছি নাই আৰু কিন্তু মানে বছৰটোলৈ আপোনাৰ জোৰে আৰু এই ঠাইটুকুৰালৈ মই আপোনালোকক এইটো কাৰণে লৈছোঁ এই ঠাইটুকুৰাৰ পৰা যে এই ঠাইটুকুৰা আপোনালোকে মানে দেখিবলৈ পাইছে তাতে মানে কোম্পানী আপোনাৰ ব্ৰইলাৰ ফাৰ্ম এখন মানে খোলোঁ নেকি খালি আপোনাৰ এই মানে বাহনিখন যে দেখিছে এখন মানে উঠাব লাগিব কেনেকুৱা হ'ব খুলিলে আপোনালোকে মানে কমেণ্ট এটা কৰি ক'ব একেবাৰে মানে ভিডিঅ' বনাবই পৰা নাই নাটটো ইমানেই সুৰ আছে নহয় মানে বহুত কিবা কিবি লাগি আছে এইফালে চকুৱে তকুৱে একদম পানী চানী ওলাই মানে একদম বৰবাদ হৈ গৈছোঁ আৰু কি ক'ম পানী লাগিলে মানে বহুত মাথা মানে কিবা লাগে দেই বাৰু আজিলৈ হ'ব আপোনালোকে ভিডিঅ'টো চাব আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই